মই সম্পূৰ্ণ লগাম, কাৰণ কিয় সম্পূৰ্ণ কেতিয়া কাম জানে, এতিয়া বহাগত মাতিব তেতিয়া টেনচন বাঢ়ি গলে চুলাই খাবা, চুলাই খাই বমি হলে নকৰিবা, বটল ভাঙি গলে পেলাই দিবা, পিছে নিচা ফাটি গলে ও মোৰে জগেশ্বৰ, ঐ জগেশ্বৰ ৰাতি শুব জানো পাৰিবা, বয়সে কোবালে হাফ চেঞ্চুৰী, এতিয়াও যৌৱনে কৰে মনি, ৰাতি ৰাতি নাহে মোৰ টোপনি, পিছে দাম কম নিচা বেছি, টোপনিয়ে ধৰে হেঁচি, চুলাই তোমাৰ কি বাহাদুৰি, পিছে মালকন কাঢ়া হলে ৰাতিপুৱা ৰ'দ দিলে নুগুচে মাথাৰে টিংটিঙনি, প্ৰথমে চুলায়ে ফুলাই দিব, ছোৱালীয়ে দেখিলে প্ৰেমত পৰিব, লাহে লাহে দেহা শুকাই যাব, পিছে কামিহাৰ ওলাই গলে ভাইটিয়ে তালাক দিলে ভগাবিন বাই ফুৰিব লাগিব, পিছে মাইকীয়ে তালাক দিলে থাকি পৰলা হলে খৰা কুকুৰে চেলেকিব, টেনচন বাঢ়ি গলে চুলাই খাবা, চুলাই খাই বমি হলে নকৰিবা, বটল ভাঙি গলে পেলাই দিবা, পিছে নিচা ফাটি গলে ও মোৰে জগেশ্বৰ ৰাতি শুব জানো পাৰিবা। যদি আপোনালোকৰ ভাল লাগে আপোনালোকে কমেণ্ট পঠাব পাৰে, তাৰপিছত গানটো লাইক কৰিব যদি ভাল লাগে, আৰু তাতকৈ যদি অতি ভাল লাগে আপোনালোকে আমাক বহাগতো মাতিব পাৰে আৰু গানটো শ্বেয়াৰ কৰি ল'ব পাৰে। আৰু ইয়াৰ আগতেও মই চিনি পাইছেনে গানটো দিছিলোঁ, বহুতে পাইছে, যোৱাবাৰ দেৱালীত দিছিলোঁ ৰাইজক, সেইটো ৰাইজে পাইছে, বহুতে পাইছে, সেইটো ৰাইজক এইবাৰ মেজিক নোহোৱাকৈ দিছোঁ, কাৰণ কিয় কোনোবা হয়তো মনে মনে ভাবিব পাৰে গানটো ট্ৰেকতে গাই নাই মানুহে গাই, গমেই নাপালোঁ আমি, এই তেনেকৈ ভাবিব পাৰে, সেইকাৰণে এইবাৰ মেজিক নোহোৱাকৈ দিছোঁ। ধন্যবাদ, মই বাবুল পাঠক।